গাইজ পথাৰত যাই আছো ৰোৱা ৰুবৰ কাৰণে যদি হে পানী কম আছে আমি ৰুম যদি পানী বেছি আছে আমি নুৰুম তো চাই থাকক যদি ৰুৱ আপোনালোকক দেখাম সেনে ইয়াৰ ৰুৱনি গাইজ কি হ'ল জানেনে আজি পথাৰত গৈছিলোঁ ৰোৱা ৰুম বুলি এইটো বছৰত যে এদিনো যোৱা নাই যোৱা বছৰতো বহুত ধুনীয়াকৈ ৰুইছিলোঁ বাৰু ভিডিঅ' দিয়া আছে কিন্তু এইবাৰ যে ফাৰ্ষ্ট পানীয়ে নাছিল এতিয়া আৰু বহুত পানী আৰু ইমান পানীত নামি পেলাইতো আমি ৰুব নোৱাৰোঁ এইফালে ৰোৱনীকেইজনীয়ে কৈ আছিলে তোমালোকে নামিব নালাগে দিয়া আমিয়ে ৰুব পৰা নাই আৰু এনেকৈ কোৱাৰ পিছত ভালো নালাগে দিয়কচোন কিন্তু এইফালে ইমান আশা কৰি গৈছিলোঁ ৰুম বুলি সেইকাৰণে কি কৰিছোঁ চাওকচোন কাষতে অকণমান বোকা আছিল তাত ৰুই পেলাই মনৰ আশাটো পূৰণ কৰিছোঁ আৰু যেনেকৈ হ'লেও আৰু আপোনালোক কোনেও নক'ব দেই এই কঠীয়াখিনি মই এনেই নষ্ট কৰিলোঁ বুলি এই কঠীয়াখিনি মানে এনেও পচি গৈছিল পেলাই দিলে হয় সেইকাৰণে মই কাষতে ৰুই থৈছোঁ এনেই যোৱাতকৈ আৰু ইমান আজিৰ হাজিৰা চেছ মই যি নামছো বোকাত মই যিখিনি ৰুইছোঁ ইয়াতে পাৰত বহি আছোঁ বোকা বুলি নকয় মেট্ৰাছ বুলি ক'লে মই নামছো না সেইখিনি ডাঙৰ কথাই